চাবলৈ গৈছিল জুবিন গাৰ্গৰ সিনেমা কিন্তু হল হাংগামা কিন্তু কিয় নমস্কাৰ দৰ্শক আজি আপোনাক এনেকুৱা এটা ভিডিঅ'ৰ কথা ক'বলৈ গৈ আছো যিটো ভিডিঅ' চোৱাৰ পিছত যদি আপুনি জুবিন গাৰ্গৰ অনুৰাগী হয় আপোনাৰ দেহ মন হিয়ৰি উঠিব এই ভিডিঅ'টো 6 বছৰ পূৰ্বৰ 2019 চনৰ হয় সেই সময়ত জুবিন গাৰ্গে মিছন চাইনাৰ সফলতাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষ জুৰি তেওঁৰ কাঞ্চনজংঘা সিনেমাখন মুক্তি দিছিলে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে নতুন দিল্লীৰ সিনেমাখন চলি আছিল খুব সম্ভৱত সেইদিনাখন প্ৰথম দিনাৰ প্ৰথম শো আছিল আৰু সকলো কাম কাজ সামৰি যিসকল অসমীয়া লোক নতুন দিল্লীত বাস কৰে তেওঁলোকে জুবিন গাৰ্গৰ এই সিনেমাখন চাবলৈ সিনেমা হলত গৈ উপস্থিত হৈছিল সিনেমা হলত উপস্থিত হৈ তেওঁলোক হতভম্ব হৈ পৰে কাৰণ সিনেমা হলৰ কৰ্তৃপক্ষই তেওঁলোকক জনালে যে সিনেমাখন তেওঁলোকে দেখুৱাব নোৱাৰে यार कारण की कॉलेज जाने जिस मूवी में जिस ऑडियो में आप अपनी मूवी देखना चाहते थे कंचनजंगा उसमें एसी का इशू हो गया है इस वजह से मूवी नहीं चला लगे लगे तात थका जिসকলকে সিনেমা চাবলৈ গৈছিল তেওঁলোকে সংগত গৰজি উঠিলে আৰে আমি ইমান কষ্ট কৰি সিনেমা চাবলৈ আহিছো তাতে জুবিন গাৰ্গৰ সিনেমা আৰু আপোনালোকে আমাক কৈছে যে এসি বেয়া আছে সিনেমা দেখুৱাব নোৱাৰো ইয়া কেনে কথা কিন্তু তাতকৈ আচৰিত কি হল জানে তাত যিসকল লোক উপস্থিত হৈছিল তেওঁলোকে কলে চিঞৰিলে যে আমি এসি নোহাকৈ সিনেমাখন চাম প্ৰথম অৱস্থাত সিনেমা হলৰ কৰ্তৃপক্ষই এয়া ধেমালি বুলি ভাবিলে কিন্তু যেতিয়া জুবিন অনুৰাগী সকলে বাৰে বাৰে কলে যে আমি যেনেকৈ নহওক সিনেমাখন চামেই हमको ऐसी नहीं चाहिए ठीक है मैं हमको जुबिन दा चाहिए बिल्कुल ऐसी सिनेमा सापना नहीं साम আমি সাম আমি বিনা এসিড সামে কাঞ্চনজংঘা সিনেমা বিনা এসিড চাম আমাক এসিড লাগে আমি বগাৰ মানুহ আমি অসমীয়া তাৰ কিছু সময় পিছত সিনেমা হলৰ যি কৰ্তৃপক্ষ আছিল তেওঁলোকে আলোচনাত মিলিত হল আৰু আলোচনাত মিলিত হৈ অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰে যে সিনেমাখন তেওঁলোকক দেখুৱাব উইদাউট এসি अगर इफ यू फील कंफर्टेबल विदाउट एसी आई एम रेडी टू प्ले देम লগে লগে সিনেমা হলৰ কৰ্তৃপক্ষই সিনেমা হলত দুৱাৰ খুলি দিলে আৰু সকলো লোক গৈ ধুনীয়াকৈ সিনেমা হলত সোমাই গল তেওঁলোকে সিনেমা চলাই দিলে সিনেমা আৰম্ভ হল তাৰ পিছতে আৰু এক আমোদজনক ঘটনা ঘটিলে সিনেমা হলত কিমান সংখ্যক দৰ্শক থাকিব পাৰে আপুনি নিজে অনুমান কৰি লওক আৰু প্ৰত্যেকজন দৰ্শকৰ বাবে তেওঁলোকে কোল্ড ড্ৰিংকছৰ ব্যৱস্থা কৰিলে যিসকল অসমীয়া লোক আছিল তেওঁলোকে জুবিন গাৰ্গৰ সিনেমা কাঞ্চনজংঘা সিনেমাখন কোনো হুলস্থুল নকৰাকৈ ধুনীয়াকৈ তাৰ পৰা চাই ওলাই আহিল আপোনালোকে জানে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সমগ্ৰ বিশ্বজুৰি জুবিন গাৰ্গৰ অনুৰাগী জুবিন গাৰ্গক মানুহে কিমান ভাল পায় হয়তো সকলোৱে দেখিছে আৰু এই ঘটনাটো জুবিন গাৰ্গ জীয়াই থাকোতে 2019 চনত প্ৰায় 6 বছৰ পূৰ্বে এই ঘটনা ঘটিছিল এয়া কেৱল জুবিন গাৰ্গৰ ক্ষেত্ৰতে সম্ভৱ